ইয়াত অমিতা, আলু আৰু পিঁয়াজ আছে। কি দি বনাম চাবচোন। অমিতাখিনি মই ধুনীয়াকৈ কাটি ধুই ল'লোঁ। তাৰ লগত দিম পিঁয়াজ, নহৰু আৰু কেঁচা জলকীয়া, আদা। আৰু মছলা দিম জিৰা, আৰু আপোনাৰ কালজিৰা, জালুকৰ গুড়ি, আৰু অমিতাৰ লগত যে বনাম এয়া দেখিছেনে, কুচিয়া হয়, ওপৰৰ ধুনীয়া অংশটো এৰুৱাই লৈছোঁ, এৰুৱাই পৰিষ্কাৰকৈ ধুই লৈছোঁ। আৰু মছলাখিনি মই ধুনীয়াকৈ প্ৰেছ কৰি লৈছোঁ। এতিয়া মই কুচিয়া মাছখিনিত হালধি দিম আৰু অলপ নিমখ দি মই সানি ল'ম। এতিয়া মই গেছটোত কেৰাহীটো বহাই দিলোঁ, গৰম হ'ল। অলপ তেল দি দিছোঁ। তেলখিনি এতিয়া গৰম হ'ল। এতিয়া মই সানি থোৱা কুচিয়া মাছখিনি বহাই দিলোঁ। অলপ ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰা হৈ গ'ল। এতিয়া আকৌ যিখিনি তেল ৰৈছে তাতে অলপ মই পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি অকণমান মই ভাজি লওঁ, অকণ লৰাই দিলোঁ। এতিয়া মই মছলাখিনি প্ৰেছ কৰি থোৱা পিঁয়াজৰ লগত দি দিলোঁ। অকণমান ভাজি লৈছোঁ আৰু। এতিয়া ভাজি হৈ গ'ল, পিঁয়াজ মছলা ভজা হৈ গ'ল। এতিয়া মই কাটি থোৱা অমিতা আলুখিনি বহাই দিলোঁ। অকণ লৰাই কৰি দি অকণ ভাজি ল'ব লাগিব। লৰাই কৰি দি মই নিমখ দিম। নিমখ দিছোঁ অলপ। অলপ হালধি দিছোঁ। দি মই অকণমান লৰাই কৰি দিছোঁ। অকণ এতিয়া মই ঢাকি দিম, ঢাকনা দি ঢাকি দিম এতিয়া অকণমান। অলপ সময় লাগিব আৰু। আকৌ মই ঢাকনাটো উদঙাই পেলাই চালোঁ,
লৰাই দি মই চালোঁ হৈছেনে নাই। এতিয়া মোৰ ভাজা হৈ গ'ল। মই পানী উতলাই থৈছিলোঁ, গৰম পানী। এতিয়া গৰম পানী অলপ দি দিছোঁ, তেতিয়া সোৱাদটো বেছি লাগে আৰু। অকণ লৰাই কৰি দিলোঁ। এতিয়া তাৰপিছত আপোনাৰ মাছখিনি, মই ভাজি থোৱা মাছখিনি মই এতিয়া অমিতা আলুত ঢালি দিলোঁ। বেছি সময় নালাগে, অলপ সময় উতলিব লাগিব। এতিয়া উতল আহি গ'ল।